ফাৰ্ষ্টতে পিকচাৰটো অ'পেন কৰি ল'লে হ'ল। অ'পেন কৰাৰ পিছত প্ৰফাইলত যোনটো আছে প্ৰফাইলত গৈ মেক্স ইমেজ য'ত আছে তাতে ক্লিক কৰি পিক্সেলটো বঢ়াই ল'লে হ'ল। ইয়াতে বহুত আছে, মই 8 মেগাপিক্সেল কৰা আছে আৰু এই দুটা ছেটিংছ এনেবল কৰি ল'ব লাগিব। তাৰপিছত আকৌ যোনখন ফটো আছে, যোনটো ফটো পিক্সেল বঢ়াব লাগে তাতে যাব লাগিব। এখন ফটো চাব পাৰে বহুত ফাটি গৈছে এইটো ফটোটো পিক্সেল কম হৈ আছে, ফাটি গৈছে ফটোটো। এইটো ক্লিয়াৰ কৰিবৰ কাৰণে এইটো পিক্সাৰ্টলৈ নিব লাগিব। পিক্সাৰ্টলৈ লৈ গৈছোঁ। পিক্সাৰ্টত যোৱাৰ পিছত এটা ছেটিংছে আছে, এই ছেটিংছটো ঠিক কৰিলে এইটো চাব পাৰে পূৰা ফাটি গৈছে ছেটিংছটো। ৰিচাইজত গৈ এতিয়া মই এইটো চাইজটো বঢ়াই দিম। 1 দিছোঁ, 1 2 চাইজটো বাঢ়ি গ'ল। এতিয়া চাইজটো বঢ়াৰ পিছত ছেভ কৰা টেকনিকটো হ'ল মই ইয়াতে ড্ৰত গৈ লেয়াৰটোত ডাউন কৰি দিব লাগে, তাৰপিছত ছেভ কৰি দিলে হ'ল। ওপৰত গৈ ছেভ ইমেজ ছেভ কৰি দিলে হ'ল। এতিয়া ছেভ কৰাৰ পিছত এতিয়া হোম পেজত আহি এতিয়া গেলেৰীত গ'লে চাব পাৰিব পিক্সাৰ্ট এইটো ফটোটো যোনটো ছেভ হৈছিলে। এতিয়া চাব পাৰে ফটোটো একেবাৰে ফাটা নাই, আগতকৈ বহুতখিনিয়ে ঠিক হৈ গৈছে এইটো ফটোটো। ভিডিঅ'টো চোৱাৰ বাবে থেংকছ।